তো নমস্কাৰ সকলোকে পোনপ্ৰথমে আজি আমাৰ যাত্ৰা আমাৰ জিলা অধিনায়ক হৰি পেগু বাপৰ ঘৰলৈ যেটো আমি আলিয়া লিগঙতে নিমন্ত্ৰণ আছিলে আলিয়া লিগাঙৰ দিনা তো আমি এদিন পাছতীয়াকৈ গ'লো যেটো তেওঁৰো অসুবিধা আছিলে আমাৰো কিছু অসুবিধা আৰু যোৱাৰ যাত্ৰাৰ যে ৰাস্তা আপোনালোকক দেখুৱাই যাওঁ বুলি ভাবিলো আৰু তাতে দেখুৱাই গৈ আছো আৰু এনেদৰে আমি তেওঁলোকৰ ঘৰলৈ গৈ আছো আৰু ঘৰৰ লাইমেকুৰিৰ পৰা যথেষ্টখিনি সোমাব লাগে ব্ৰহ্মপুত্ৰৰ কাষলৈকে আৰু ভাবিবলৈ বাধ্য হৈ গৈছো এই ৰাস্তাটোত আহাৰ পাছত যে তেখেতে যিকোনো কামৰ ক্ষেত্ৰত তেওঁ কেনেদৰে ইমান ভিতৰৰ পৰা মতাৰ লগে লগে গৈ ওলাই পায় তেওঁক সেইখিনি কথা ভাবিয়ে আমাৰ নিজকে আচৰিত লাগিছে আমি টাউনত থাকি কিছুমান কাম কৰিবৰ কাৰণে বহুত বাহানা বনাওঁ কিন্তু তেওঁ কেনেদৰে ইমান ভিতৰৰ পৰা গৈ ৰাজহুৱা কাম কৰি আছে এইটোৱে আৰু এনেদৰে আহি অৱশেষত তেখেতৰ ঘৰ পালোহি এয়া দেখিছে আৰু আমাক খুব সুন্দৰভাৱে তেখেতে আদৰিছে আৰু তেওঁলোকৰ যি এক ফুলাম গামোচা মিচিঙৰ যি সন্মান আমাক প্ৰতিজনকে সন্মানেৰে আমাক যি জনাইছে সন্মান জনাইছে দেখাইছো আপোনালোকক প্ৰতিজনকে সন্মান দিছে আৰু তাৰ বাবে আমি ভিডিঅ'ৰ ফালৰ পৰা হৰি পেগু বাপজনক আমি সেৱা জনাইছো আৰু যেহেতু লিগাঙৰ কাৰণে আহিছিলোঁ তো তেখেতে আমাক কি সুন্দৰভাৱে জলপান আমাৰ কাৰণে জলপান আগবঢ়াইছে এয়াও দেখুৱাবলৈ বাধ্য হৈ গৈছে আচলতে দেখিছে আপোনালোকে আমাৰ খুব আদৰৰ সন্মানৰ হৰি পেগু বাপৰ ঘৰত দেখিছে এনেকৈ কিমান সুন্দৰভাৱে এভাগ জলপান আৰু এই জলপান দিয়াৰ মাজতে আমাৰ মাজত আছিলে TMPKৰ বিষয়ববীয়া দুজন আৰু তেখেতলোককো এই সন্মান যি সন্মান আমাক দিছে তেখেতলোককো এই সন্মানেৰে আদৰিছে মই দেখুৱাইছোঁ আপোনালোকক আৰু তাৰ পাছত আমি সকলোৱে তেওঁলোকে যিহেতু আমাক দিলে আজ্ঞা খাবৰ কাৰণে তো আমি সকলোৱে জলপান খাব লৈছোঁ আৰু দেখিছে আপোনালোকক দেখাই দিছোঁ আচলতে আৰু খাই শেষ হোৱাৰ লগে লগে বিহু দল আহি তেওঁলোকৰ ঘৰৰ সন্মুখ পালেহি আমি তেওঁলোকৰ লগত অলপ ফূৰ্তি কৰিলোঁ আনন্দ কৰিলোঁ আৰু তাৰ পাছতে আমাক ভাতৰ ব্যৱস্থা কৰি দিলে তেখেতৰ ঘৰতে তো আমি সকলোৱে এমুঠি ভাত ল'লোঁ আৰু ভাত লৈ অৱশেষত তেখেতে আমাৰ পৰা আৰু আমি তেখেতৰ পৰা দুয়োৰ পৰা বিদায় লৈ এয়া শেষ প্ৰাৰ্থনা কৰি সকলোৱে এনেদৰে ফটো ল'লোঁ আৰু আমি তাৰ পৰা বিদায় লৈ ওলাই আহিলোঁ তো এই ভিডিঅ'টো আপোনালোকক আজিলৈ দেখুৱালোঁ ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব